স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাসকলক জনাওঁ উষ্ম আদৰণি। আজি মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই যাম যে আসাম টেট আপোনালোকে কেনেদৰে এপ্লাই কৰিব। প্ৰথমে আপোনালোকে এইটো লিংক ওপেন কৰিব লাগিব, যিটো লিংক মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, ssa.assam.gov.in। এইটো খোলাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব ইনফৰমেশ্যন এণ্ড ছাৰ্ভিচ। ইনফৰমেশ্যন এণ্ড ছাৰ্ভিচত ক্লিক কৰাত আপোনাৰ দেখা পাব টিচাৰ এলিজিবিলিটি টেষ্ট। ইয়াত আপোনালোকে ক্লিক দিব। ক্লিক কৰিলে দেখা পাব ইয়াত এনেদৰে লিখা আহিছে টু এপ্লাই অনলাইন প্লিজ চিলেক্ট এনি ওৱান অফ দ্য ফ্ল'য়িং লিংক 1 আৰু লিংক 2। আপোনালোকে লিংক 1ত বা লিংক 2ত ক্লিক কৰিব পাৰিব। লিংক 1তো হ'ব, লিংক 2তো হ'ব। যিকোনো এটা লিংকৰ জৰিয়তে আপুনি এইটো এপ্লাই কৰিব পাৰিব। লিংক 1ত ক্লিক কৰাৰ লগে লগে দেখা পাব আপোনালোকে এনেকৈ এটা ৱেবছাইট খুলিছে, যিটোত লিখা আছে টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ লয়াৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী টেট 2019। ইয়াত লিখা আছে চাওক, আপোনালোকে ক্লিক হেয়াৰ টু নিউ ৰেজিষ্ট্ৰেশ্যন। ৰ'ব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে ইয়াত লিখা আছে ডাউনলোড এডভাৰটাইজমেণ্ট। আপোনালোকে এডভাৰটাইজমেণ্টখিনি ডাউনলোড কৰি আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট প্ৰথমৰ পৰা শেষলৈকে পঢ়ি চাব। ইয়াত আপোনালোকৰ গুৰুত্বপূৰ্ণ কেইটামান বিষয় লিখা আছে। এইটো পঢ়াৰ পিছত আপোনালোকে ইয়াত ক্লিক হেয়াৰ টু নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব জেনাৰেল ইনষ্ট্ৰাকশ্যন ফৰ ফাইলিং অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপোনালোকে দেখা পাব আৰু 14টা আপোনাৰ ইনষ্ট্ৰাকশ্যন লিখা আছে। এই 14টা ইনষ্ট্ৰাকশ্যন আপোনালোকে ভালদৰে এবাৰ পঢ়ি ল'ব। পঢ়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব নেক্সট বুলি এটা অপশ্যন আছে, আপোনালোকে নেক্সটত ক্লিক দিব। নেক্সটত ক্লিক দিয়াৰ লগে লগে ইয়াত আপোনালোকে দেখা পাব এপ্লিকেশ্যন ফৰ্ম। যদিহে আপুনি লয়াৰ প্ৰাইমাৰী টেট এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে লয়াৰত ক্লিক কৰিব, নহ'লে আপোনালোকে আপাৰত ক্লিক কৰিব, নহ'লে আপুনি যদি চাই দুটা টেট এপ্লাই কৰিব লয়াৰ এণ্ড আপাৰ প্ৰাইমাৰী দুয়োটা, তেনেহ'লে আপুনি বথ LP এণ্ড UP ইয়াত ক্লিক কৰি ৰাখি থৈ দিব। ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ সম্পূৰ্ণ নাম লিখিব আৰু ইয়াত আপোনাৰ দেউতাৰ নাম লিখিব আৰু তাৰপিছত কেণ্ডিডেট মাদাৰ নেম আপুনি আপোনাৰ মাকৰ নাম লিখিব আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নেম লিখিব আৰু ইয়াৰ পিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থ। আকৌ চাব আপুনি ডেট অফ বাৰ্থ লিখোঁতে যাতে আপোনাৰ ভুল নহয়, যদিহে ভুল হয় পৰৱৰ্তী সময়ত আপুনি এডিট কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব আৰু ইয়াত আপোনাৰ সম্পূৰ্ণ এড্ৰেছখিনি লিখিব। লিখি ইয়াত চিটিজ আপোনাৰ চিটি লিখিব। চিটি লিখাৰ লগে লগে ইয়াত আছে আকৌ ডিষ্ট্ৰিক্ট, আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপুনি ষ্টেট আপোনাৰ চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত পিন নম্বৰ আছে, পিন নম্বৰ লিখিব। ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰ টাইপ কৰিব। মোবাইল নাম্বাৰ টাইপ কৰাৰ পিছত ইয়াত আকৌ দেখা পাব অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ। আপুনি আপোনাৰ আৰু এটা মোবাইল নাম্বাৰ, মুঠতে আপুনি দুটা মোবাইল নাম্বাৰ দুয়োটা টাইপ লিখি ৰাখিব। ইয়াৰ পিছত ইমেইল এড্ৰেছ অফ দ্য কেণ্ডিডেটৰ ইমেইল এড্ৰেছ ইয়াত লিখিব। ইমেইল এড্ৰেছটো চাব বহুত ইম্পৰ্টেণ্ট, এইটো আপুনি ভুল নকৰিব, কাৰণ পৰৱৰ্তী সময়ত কিবা নটিফিকেশ্যন আহিলে আপোনাৰ এই ইমেইল এড্ৰেছৰ জৰিয়তেহে আপুনি নটিফিকেশ্যন লাভ কৰিব। আৰু ইয়াৰ পিছত আপোনাৰ ইয়াত আছে নেশ্যনেলিটি অফ দ্য কেণ্ডিডেট। আপুনি ইয়াত নেশ্যনেলিটি ইণ্ডিয়ান আপোনাৰ আছে, এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে ইয়াত দেখা পাব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ ইয়াত লিখিব, যদি নাই আপোনাৰ লিখাৰ ইয়াত কোনো প্ৰয়োজন নাই। আৰু ইয়াৰ পিছত চাওক আপোনালোকে ইয়াত জন ডিষ্ট্ৰিক্ট ফৰ এক্সামিনেশ্যন ছাবজেক্ট মিডিয়াম লেংগুৱেজ। ইয়াত আপোনালোকে চইচ অফ জইন টু এপ্লাই এইটো চিলেক্ট কৰোঁতে আপোনালোকে অলপ বুজি তাৰপিছত কৰিব, কাৰণ যেতিয়া আপোনাৰ এপইণ্টমেণ্ট পাব, এপইণ্টমেণ্টখন পোৱাৰ পিছত আপুনি জইন 1 ধৰক জইন 1 আপুনি চিলেক্ট কৰিলে। ইয়াত আছে ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, বৰপেটা এণ্ড বঙাইগাঁও। আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰতহে আপোনাৰ এপইণ্টমেণ্টখন লৈ আপুনি জইন হ'ব লাগিব। গতিকে আপুনি এইটো ভালদৰে বুজি তাৰপিছত জনটো চিলেক্ট কৰিব। মই এটা চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আছে চইচ অফ ডিষ্ট্ৰিক্ট ফৰ এক্সামিনেশ্যন। আপুনি কোনখন ডিষ্ট্ৰিক্টত এক্সাম দিব ইয়াত চিলেক্ট কৰিব। মই হোজাই চিলেক্ট কৰিছোঁ। আপোনাৰ যিটো হয় এইখন আপোনাৰ ইয়াত লিখিব। ইয়াৰ পিছত ইয়াত আছে স্পেচিফাই ছাবজেক্ট ইফ এপ্লাইং ফৰ পেপাৰ 2। যদিহে আপুনি আপাৰ প্ৰাইমাৰী অৰ্থাৎ এমি স্কুলৰ টেট এপ্লাই কৰে, ইয়াত আপুনি মেথামেটিক্স এণ্ড ছায়েন্স টিচাৰ, ছ'চিয়েল ষ্টাডি, আপুনি যিকোনো এখন ছাবজেক্ট চিলেক্ট কৰিব লাগিব। ছ'চিয়েল ষ্টাডি হওক বা মেথামেটিক্স এণ্ড ছায়েন্স টিচাৰ হওক, দুটাৰ পৰা এটা চিলেক্ট কৰিব লাগিব। যদিহে আপুনি UP লেভেলৰ টেট এপ্লাই কৰি আছে, যদি আপুনি UP কৰা নাই ইয়াত চিলেক্ট কৰাৰ প্ৰয়োজন নাই, বা যদি আপুনি UP এণ্ড LP দুয়োটা কৰি আছে ইয়াত এটা চিলেক্ট কৰিব লাগিব। যদি আপুনি অকল LPৰ বাবে এপ্লাই কৰি আছে ইয়াত চিলেক্ট কৰাৰ কোনো প্ৰয়োজনে নাই আপোনাৰ। ইয়াৰ পিছত ইয়াত দেখা পাব আপোনাৰ মিডিয়াম অফ দ্য টেষ্ট বুকলেট
ইয়াত আপোনাৰ কোনটো মিডিয়ামত আপুনি এক্সাম দিব এইটো সিলেক্ট কৰিব ইয়াত আসামিজ বেঙ্গলী বড়ো হিন্দী আৰু ইংলিছ এই পাঁচটা ভাষা আছে পাঁচটা ভাষাৰ ভিতৰত আপুনি কোনটো মিডিয়ামত এক্সাম দিব এইটো আপুনি ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত লিখা আছে ফাৰ্স্ট ল্যাঙ্গুৱেজ আপুনি ল্যাঙ্গুৱেজ কি বাছনি কৰিব এইটো আপোনাৰ ইচ্ছা অসমীয়া বেঙ্গলী বড়ো গাৰো হিন্দী হমাৰ নেপালী মণিপুৰী কাৰ্বি আপোনাৰ যেটো হয় এইটো ভাষা সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত আছে ক্যাটেগৰি অফ দা ষ্টুডেন্ট ইয়াত আপোনাৰ ক্যাটেগৰি জেনাৰেল এসসি এসটি এসটি হিলছ ওবিসি এমওবিসি আপোনাৰ যেটো হয় ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত লেখা আছে আৰ ইউ অৰ্থপেডিকেলি লোকোমোটৰ ইম্পেয়াৰ্ড ইয়াত আপুনি সিলেক্ট কৰিব তাৰ পিছত দেখা পাব ইয়াত ৰিলিজন আপুনি হিন্দু ইছলাম খ্ৰীষ্টান সিকিম আদার্স আপনার যেটো হয় এইটো সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত আহি যাব এটা আছে HSLC or 12+2 আপুনি আপোনাৰ হায়াৰ সেকেন্ডাৰী কোনটো স্ট্ৰীমত পৰিছে ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি হায়াৰ সেকেন্ডাৰী টোটাল মাৰ্ক আপোনাৰ কিমান আছিল ইয়াত আপুনি লিখিব আৰু ইয়াৰ পিছত আপুনি হায়াৰ সেকেন্ডাৰী টোটাল মাৰ্ক কিমান মাৰ্কৰ পৰীক্ষা দিছিলে এইটো ইয়াত লিখিব তাৰ পিছত আপুনি কোনটো চনত হায়াৰ সেকেন্ডাৰী পাস কৰিছিলে লিখি ইয়াৰ পিছত আপুনি কোনখন কলেজত কোনখন ইনষ্টিটিউটৰ পৰা পঢ়িছে আৰু কোনখন বোৰ্ডৰ আন্ডাৰত আপোনাৰ কলেজখন আছিল এইটো ইয়াত সিলেক্ট কৰিব ইয়াৰ পিছত ইয়াত সব গ্ৰেজুৱেচন যদিহে আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে ইয়াত গ্ৰেজুৱেচন কোনটো ষ্ট্ৰীমত কৰিছে ইয়াত ষ্ট্ৰীম সিলেক্ট কৰি আপোনাৰ গ্ৰেজুৱেচনৰ টোটাল মাৰ্ক কিমান আৰু কিমান মাৰ্ক আপুনি পাইছে লিখি ইয়াত পাৰ্সেন্টেজ অটোমেটিক আহি যাব ইয়াৰ পিছত ইয়াৰ অফ পাছিং এক্সামিনেশন কোনটো বছৰত আপুনি পাস কৰিছে ইয়াত লিখি আকৌ আপোনাৰ ইনষ্টিটিউটখনৰ নাম আৰু আপোনাৰ কোনখন বোৰ্ডৰ আন্ডাৰত ইনষ্টিটিউট আছিল ইয়াত লিখিব সেম একদৰে চাওক তাত লিখা আছে প্ৰফেশনাল কোৱালিফিকেশন ইন টিচাৰ এডুকেশন ইয়াত আপোনাৰ DLED BEd ইয়াৰ ভিতৰত আপোনাৰ কোনটো আছে DLED 2 ইয়াৰ BLEd 4 ইয়াৰ BEd 2 ইয়াৰ স্পেশাল এডুকেশন BEd আপোনাৰ BA BSc এডুকেশন অর BA এডুকেশন অর BSc এডুকেশন আৰু 6 নম্বৰ অপচনত লিখা আছে আপোনাৰ পাৰ্সিং এনি টিচাৰ এডুকেশন কোর্স যদিহে আপুনি এতিয়াও DLED BEd অৰ্থাৎ BA এইবিলাক কৰি আছে ইয়াৰ ভিতৰত এটা ৰানিং আছে আপোনাৰ এপিয়াৰিং আছে তেনেহলে আপুনি ইয়াত এইটো সিলেক্ট কৰিব যদিহে আপোনাৰ DLED কমপ্লিট হৈছে আপুনি DLED কমপ্লিট বুলি ইয়াত এক নম্বৰ অপচন টাইপ কৰিব এক নম্বৰ অপচন সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি ইয়াত DLEDত আপোনাৰ টোটাল মাৰ্ক আপুনি কিমান মাৰ্ক পাইছিলে ইয়াত লিখি টোটাল কিমান মাৰ্কৰ এক্সাম হৈছিলে এইটো ইয়াত লিখিব আৰু ইয়াৰ পিছত কোন চনত আপুনি DLED পাস কৰিছে আৰু কোন চনত আপুনি এডমিশন লৈছিলে আৰু ইয়াৰ পিছত ইয়াত ইনষ্টিটিউশন আপুনি কোনখন ইনষ্টিটিউশনৰ পৰা DLED কৰিছিলে আৰু কিহৰ আন্ডাৰত কৰিছিলে ইয়াত লিখিব আপোনাৰ বোৰ্ডখনৰ নাম আৰু ইয়াৰ পিছত দেখা পাব আপলোড ফটো এণ্ড সাইন instruction for photograph if your photo is not identifiable then your application form will be rejected ইয়াত আপুনি আপোনাৰ ফটোখন আপলোড কৰোতে অলপ ভাল এখন ফটো ক্লিয়াৰ ফটো আপলোড কৰিব কিয়নো যদিহে আপোনাৰ ফটো ক্লিয়াৰ নহয় আপোনাৰ এপ্লিকেশন ফৰ্ম ৰিজেক্ট হৈ যাব আৰু ফটোৰ সাইজ আপোনাৰ 35 KB তলত হ'ব লাগিব আৰু ইয়াত আপোনাৰ ইনষ্ট্ৰাকচন ফৰ সিগনেচাৰ ইয়াত আপোনাৰ সিগনেচাৰ আপলোড কৰিব লাগিব আপুনি হোৱাইট পেপাৰ এখনত সিগনেচাৰ মাৰি এই সিগনেচাৰ স্ক্যান কৰি আপুনি ইয়াত আপলোড কৰিব পাৰে আৰু ইয়াৰ পিছত আপুনি ইয়াত পাসওয়ার্ড লিখিব পাসওয়ার্ডটো হ'ব লাগিব আপোনাৰ মিনিমাম 8 ক্যাৰেক্টাৰ এণ্ড ম্যাক্সিমাম 12 ইয়াত লিখি ইয়াত আকৌ কনফাৰ্ম কৰিব কিয়নো এই পাসওয়ার্ডখিনি ভৱিষ্যতে আপোনাৰ কামত আহিব আপোনাৰ আইডি লগইন কৰোতে এখিনি আপুনি কমপ্লিট কৰি ইয়াত সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপুনি নেক্সট পেজ আহিব নেক্সট পেজত আপুনি গৈ আপুনি পেমেন্ট কৰিব লাগিব এনেকৈ এই ধৰণে আপুনি টেট এক্সাম এপ্লাই কৰিব পাৰিব আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে গতিকে ভিডিঅ'টো আপুনি আত্মীয় পৰিয়াললৈ শ্বেয়াৰ কৰি সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনালোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি আমাৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব